দৰ্শকসকল মোৰ চেনেলটোত সকলোকে স্বাগতম জনাইছোঁ। আজি দেওবাৰ, তো দেওবাৰে আজি আমাৰ যি ওচৰতে চাপৰি আছে, সেই চাপৰিলৈ গৈ আছোঁ। আপোনাক সম্পূৰ্ণ চাপৰি দৃশ্যটো দেখাম বলক, কেনেধৰণৰ কি খেতি কৰা হয়। এইটো হৈছে আমাৰ গাঁৱৰ নামঘৰ। ইয়াতে সকলো ধৰ্মীয় নীতি নিয়মৰ কামসমূহ ইয়াতে কৰা হয়। আৰু বলক এবাৰ দেখাইছোঁ আপোনালোকক চিলনী জীয়েকৰ সাধুখনত যিটো সদাগৰৰ ঘৰ দেখুওৱা হৈছিলে, এই ঘৰটোতে শ্বুটিং কৰা হৈছিলে। আপোনালোকে যদি চিলনী জীয়েকৰ সাধু চিনেমাখন চাইছে তেনেহ'লে গম পাব। মই ভিডিঅ' কৰি যদি পৰি যাওঁ মোৰ ৰিক্স নাই, কিন্তু কোনো চাই লওঁ কি হয়, চাই লওঁ। মই এনেকৈ ভিডিঅ' কৰি দিছোঁ, পিছত পৰিলে মোৰ ৰিক্স নাই। পৰিলে পৰাটো ভিডিঅ' কৰিম, মই চলাই দিম আজি। একদম চাপৰিৰ মৃদু মৃদু বতাহ, আৰু এই বতাহৰ মাজে মাজে আমি চবফালে সৰিয়হ, আলু খেতি, আৰু লগত আছে আমাৰ এইকেইজনী দেখাই আছোঁ। আমাৰ স্কুলৰে হয়, আমাৰ গাঁৱৰ একদম ভাল লগা মৰম লগা ছোৱালী। সিহঁত আগে আগে আৰু আমি পিছে পিছে। এইবিলাক চাওক হাতীৰ খোজ। এয়া চাওক আলু খেতি, ইমানখিনি আছে আলু খেতি। আৰু এডাল দেখিছে আপোনালোকে তাঁৰ, এডাল জাতকা তাঁৰ। যিহেতু ইয়াত হাতীৰ উৎপাতটো অলপ বেছি হয়, আৰু আমাৰ এই গাঁৱৰ অঞ্চলৰ ৰাইজবিলাক কৃষিৰ ওপৰত বেছি নিৰ্ভৰশীল। খেতি নহ'লে জীৱন নিৰ্বাহ কৰিবলৈ অসুবিধা হ'ব। আৰু ইহঁতকে যদি মাজে মাজে হাঁহি আছে, আৰু মেঘালয়ে খুব ধুনীয়াকৈ নাচে। আজি নাচিব এটা ইয়াতে ফুলৰ মাজত। আৰু এয়া আমাৰ ভণ্টি মোবাইলত পুৰা ব্যস্ত। ক'ত যা তহঁতৰ আলু তলি? গ্ৰুম ধাবা পিনে। ৱাও, বহুত ধুনীয়া পৰিৱেশ। বহুত বেয়া পৰিৱেশ। চাওক কিমান ধুনীয়া পৰিৱেশ। ৱাও, চাৰিওফালে একদম হালধীয়া যেন এখন মানে দলিচা পাৰি থোৱাৰ দৰে হৈ আছে গোটেই পৰিৱেশটো। ইহঁত দুজনীক চাওক, সেয়া বগৰী গছ পাৰিলোঁ, ৰখিবই নোৱাৰিলে আৰু আহি বগৰীত লাগিলে। ঐ কোনে বেছি বগৰী পাইছা? এই পাৰি থাকোঁতে খাবই নাপায়, ইহঁতক কিজনে বুটলি খাই দিয়ে। তাক দাঙি দে তই। ঐ ইয়াৰ কা আলু গালি পাৰিব কিন্তু, আলু বুটলি। তহঁতৰ আলু? অঁ, আলু মালিক ইয়াতে আছে। সেই বগৰীবোৰ চাওক, চাপৰি বগৰী বুলি ক'লে যোনে খাই সিহে বুজিব।
এইবিলাক চাওক আহি দেখিলোঁ এইবোৰ আলু খন্দা আছে। খেতিয়কৰ মানে দুখ কোনোফালে নিমিলে। আপুনি চাওক এই আলুবিলাক ওলাই আছে কিছুমান দেখিবলৈ গৈছে। এইবিলাক আলু ওলাই আছে। এইবিলাক কিহে খান্দিছে? গাহৰিয়ে খান্দিছে। হয় জানো এইবিলাক গাহৰিয়ে? হা গাহৰিয়ে খান্দিছে? খেতিয়কৰ দুখ নুগুচিব ন? মোৰ পেটটো পাৰ হ'লে হ'ব, মানুহ পাৰ নহ'লেও তলক যোনে দেখে মই ভিডিঅ'টো দি দিছোঁ আপলোড, তেতিয়া গম পাই যাব। তলক দিব গালি বাতুলি। অঁ সুন্দৰ। হৈ গ'ল জেংবিলাক আকৌ দি দে। এতিয়া যদি হাতী ওলাই যায় কি কৰিবি তহঁতে? আপুনি পেটটো দিল ধৰিব নোৱাৰিব, আমি ধৰিব পাৰিম নেকি? তহঁতে কেনেকৈ ধৰিবি? জংঘলৰ মাজত সোমাই যাবি আৰু কি কৰিবি? আহি আমি ব্ৰহ্মপুত্ৰৰ পাৰত পাই গ'লোঁ। আৰু ইয়াতে আপোনালোকে এইবিলাক খোজবিলাক দেখিছে, হাতীৰ খোজবিলাক, হাতী মহ গৰুৰ, আৰু লগতে ইহঁতৰ খোজবিলাকো আছে। হাতী খোজ চাওক। এইবাৰ গৰাখহনীয়াই মানে প্ৰায় শেষ কৰি দিলে মানুহৰ খেতি মাটি। আৰু আগতে আপোনালোকে সেই দূৰত যিমান দূৰলৈকে দেখিছে সিমান দূৰত মাটিবিলাক আছিলে, কিন্তু এতিয়া সৰি সৰি আহি ইয়াত পালেহি। সিহঁতে বগৰী দেখি ৰখিব নোৱাৰিলে, আকৌ এজোপা বগৰী গছত হামলা দিলেহি। এই বনটো চাব দেই, লাজুকী বন বুলি কয়। চুই দিয়াৰ লগতে এই পাতটো মানে জাপ খাই যায়, সেইটো চাব। এইটো লাজুকী বন বুলি কয়। এয়া মটৰৰ খেতি। ইহঁতৰ মানে বগৰী গছ দেখিলে ৰ'বই নোৱাৰে, চাওকচোন কেনেকৈ ধৰিছে। সৰিয়হ কিমান ধুনীয়া হৈছে ন? কালে নিবি? মিতালী মামলৈ নিবি নেকি? টেঙা খেতি চাওক ইমান সুন্দৰ হৈছে সৰিয়হৰ খেতি। আপোনালোকে যদি মানে আমাৰ চাপৰিলৈ আহে তেনেহ'লে আপোনালোকে যাবই মন নাযাব। চাওকচোন কিমান দলিচা পাৰি থোৱাৰ দৰে সুন্দৰ হৈ আছে। সৰিয়হ ফুলবোৰ আচলতে এইটো সময়ত খুব ভাল লাগে। আৰু এইফালে হালধীয়া আৰু ইহঁতে কাজিয়া লাগি আছে বগৰীৰ লগত। বগৰী থপৰি আনি কাজিয়া হৈ আছে। এইবোৰে মানে ইহঁতৰ এইবিলাক শৈশৱৰ এইবিলাক ধেমালি। আৰু এজনী মেঘালী পকেটকেইটা চাওক বগৰী
বগৰী লৈ একদম পূৰা সেই আলু খেতিৰ মাজে মাজে আমিবোৰ গৈ আছোঁ, আলিয়ে গৈ আছোঁ। ইতিমধ্যে আপোনালোকে মই চাপৰি যোৱা সম্পূৰ্ণ দৃশ্য আপোনালোকে চালে। আশা কৰিছোঁ আপোনালোকে ভাল পাব, কাৰণ চাপৰিখন এইটো সময়ত দেখিবলৈ খুব সুন্দৰ হয় আৰু ভাল লাগে চাপৰিৰ মাজত থাকি, যিহেতু সকলো খেতি এইটো সময়ত মানে হৈ থাকে, খেতিয়কসকলে খেতি কৰে বাম খেতি। আজি 31 ডিচেম্বৰ, তো আজিৰ দিনটোৰ পৰাই 2023 চনটো আমি বিদায় দিম সকলোৱে। তো তাৰ কাৰণে আমাৰ যিটো আজি 31st সকলোৱে পাৰ্টি কৰিব, আশা কৰোঁ আপোনালোকে পাৰ্টি কৰিব। আপোনালোকে এই 2023 চনটোক মোক যিমান মৰম দিলে আৰু মোৰ ভিডিঅ'বিলাকে যিমানে চাইছে, সকলোকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু মোৰ ভিডিঅ' চোৱা সকলোলৈকে মই ইংৰাজী নৱবৰ্ষৰ সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোক সদায় ভালে থাকক, হাঁহি থাকক আৰু একদম বিন্দাছ থাকক।